हेलो फ्रेंड्स आमार काकोपথাৰৰ কাঠবস্তিত এটা আজব ঘটনা ঘটিছে কৈ দিয়া গাহৰি পোৱালিয়ে হাতী টাইপৰ পোৱালি এটা জন্ম দিছে এটা আজব ধৰণৰ ঘটনা এটা ঘটিছে কাকপথাৰ ফেসবুক লাইভত দিছিলে ঘটনাটো আমি ইয়াত ডাইৰেক্ট নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ আহিলো ঘটনাটো এনেকুৱা ধৰণৰ মানে গাহৰি এই মাকজন নহয় ন এজন নহয় বলক আপোনালোকক দেখাইছো হাতীৰ নিচিনা সুৰ সুৰ কিন্তু পোৱালিটো মৃত্যুবৰণ কৰিছে মানুহ বহুত আহিছে চাবলৈ ওচৰৰ মানুহৰ পৰা আদি কৰি ভালেখিনি মানুহ আহিছে চাবৰ কাৰণে ক'ত আছে এইটো আপোনালোকক দেখাইছো কাণকেইখন হাতীৰ নিচিনা দেখাই এইফালে ইফালৰ পৰা চোৱাচোন হৈছে ধুনীয়া হৈছে দাঙি দে কোনোবা এটা দাঙি দে মালিকটো ক'লো কি হৈ গৈছে আহিছে নে खतरनाक देखा थे खतरनाक देखा लादी कितना आदमी आके मैं तो हम कपा অকমান দূৰ এনেকুৱা ভাল দেখুৱাইছিলে উঠিছে নে ধুনীয়া দেখুৱাইছে মন দাঙি দে ধুনীয়া দেখিছে ন আৰু এইটো বেকা কৰি দে বান্দৰ নিচিনা দেখুৱাইছে হেনে কৰি ভাল কোনোবা গুলিয়া দিলে কি যেন এনেকুৱা পৰি গ'ল এনেকুৱা দেখুৱাইছে হৈ যাব